নমস্কাৰ বন্ধুসকল, আজি পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু চব চৰ্দি লাগি আছে, গাটো একদম ভাল নহয়। আৰু কি খবৰ আপোনালোকৰ? চব এইফালে মৰি পৰি আছে মাৰাটো নাম। আৰু ইয়াত ধানখিনি গোটেইখিনি ভঁৰালত সুমিয়াই দিলোঁ। আৰু এইখিনি মাৰিব আছে মেডিচিনত, আজি আহিব নেকি। আৰু ধুনীয়াকৈ সকলো চব ধান কটা হৈ গ'ল সম্পূৰ্ণ। ঘুগুলাবিলাক সোমাই গা জাৰ বেয়া চৰ্দি লগাই দিছে আৰু উপায় নাই, নকৰিলেও নহয়। আৰু এতিয়া বৰ্তমান এইখিনি বহলাই দিছোঁ। ইয়াতে আকৌ মেচিনত মাৰিলে ইয়াতে মেলিব, মানে মাৰিব পৰা যাব। ইয়াৰ ওপৰতে ঢালিব যাব খেৰখিনি। ইয়াতো মাটি দি আছে। আৰু এই চাওক নহৰু লগাইছিলোঁ, এয়া নহৰু দিছে। কোৰ মাৰিবলৈ আছিলে বহুত, কিন্তু কোনফালে কৰিম এতিয়া। চাওক পানীও দিব লাগিছিলে, কিন্তু পানীও দিয়া নাই। এতিয়া বৰ্তমান চাওক এইখিনি কি কোৱা পৰা যায়। আৰু শাকো গজি আছে একদম, মানে শাকৰ উভয় নধৰি, মানে একদম মানে এনেকুৱা শাক ওলাইছে। ইয়াত কোমৰা হৈ গৈছিলে, এতিয়া ইয়াত মাটি চপাই দিম। চাওক মাটি বৰ্তমান মই চপাই দিছোঁ। সেয়া বৰ্তমান সেইখিনি শাক খাবলৈ কাৰণে থৈ দিছিলোঁ, কোমৰা নাছিলোঁ। এইখিনিও মাৰি পেলাই মাটি চপাব লাগিব। আৰু সম্পূৰ্ণ এইখিনি হৈ গৈছে। আৰু ধুনীয়াকৈ চাওক, অকলে লাগিছোঁ, কোনো হাজিৰা কোনো মানুহ লগোৱা নাই, নিজে লগাই নিজে কৰিছোঁ। কাৰণ নিজৰ খাবলৈ কাৰণে বাচি গ'লে বিক্ৰী কৰিব পৰা যাব, তাৰে কেইটামান ওলাই যাব। আৰু এয়া সম্পূৰ্ণ ওলোৱাৰ পিছত মাংস অকণমান লৈ আহিছিলোঁ। আৰু বতৰটো অকণমান ঠাণ্ডা, ধুনীয়াকৈ বনাই মেলাই ধুনীয়াকৈ খাওঁগৈ। চাওক কিহৰ লগত বনাওঁ চাওক, ব'লকচোন। ইয়াত বৰ্তমান বিলাহী আৰু মছলা চছলা ধুনীয়াকৈ কাটি, আলু চালু কাটি, পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি থৈ দিয়া আছে। আৰু কেইটামান বস্তু লৈ আহোঁগৈ। এয়া চাওক ধুনীয়াকৈ লাই লগোৱা আছে। আৰু লাই লগোৱা আহি তাৰপৰা ধুনীয়াকৈ লাই লৈ আহোঁগৈ। লাই লগত ধুনীয়াকৈ বনাম, একদম মজা লাগিব খাব। আৰু এই বৰ্তমান এয়া সঁচলৈ ধৰক কঠীয়া ধান ধুনীয়াকৈ ভৰিত মাৰি ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে। আৰু এই চব ভৰিয়ে মাৰি ধুনীয়াকৈ থৈ দিব লাগিব। অহা বছৰলৈ সিঁচিব লাগিব তেনেকৈ কঠীয়া। সেই গতিকে এতিয়া আজৰি ধুনীয়াকৈ মাৰি থৈছোঁ। আৰু বৰ্তমান আৰু মই যিহেতু কামলৈ গৈছিলোঁ, লোকৰ বন্ধু এজনৰ বাইক লৈ আহিছিলোঁ, মানে মেচিনত ধান মাৰি আছিলে। সেই গতিকে সহায় কৰিম বুলি, কিন্তু সম্পূৰ্ণ মাৰা শেষেই হ'ল বুলি ক'ব পাৰি, কাৰণ শেষেই হৈ গ'ল। আৰু ভিডিঅ'টো এইখিনিতেই পৰিসমাপ্তি কৰিব ওলাইছোঁ। ধন্যবাদ থাকিল।